গাইজ আকৌ নেক্সট ব্লগলৈ স্বাগতম জনাইছোঁ। আজি ৰাতিপুৱা ওলাই আহিছোঁ খোজকাঢ়িবলৈ, মৰ্ণিং ৱাক কৰিব। আজি ছানডে আৰু আমি খোজকাঢ়িব আহিলোঁ। হেপ্পী খ্ৰীষ্টমাছ, চবলৈকে শুভেচ্ছা থাকিলে। বুমনি আৰু মন মোৰ লগত আহিছে, শুভেচ্ছা থাকিলে। আৰু আগন্তুক আহি আছে ইংৰাজী নৱবৰ্ষও আহি আছে, তাৰো শুভেচ্ছা পাছত দিম আপোনালোকক। কিন্তু আজি সদ্যহতে যিহেতু আজি খ্ৰীষ্টমাছ হয়, তো তাৰ শুভেচ্ছা আপোনালোকক জনালোঁ। আৰু এয়া চাওক আমি খোজকাঢ়ি আছোঁ একদম। অকণমান পাছত আজি যিটো একদম বেলিটো ওলাইছে আপোনালোকক দেখাই আছোঁ। একদম এতিয়া খোজকাঢ়ি আছোঁ। আপোনালোকে যায়নে এনেকৈ ৰাতিপুৱা মৰ্ণিং ৱাক কৰিবলৈ? মই বিশেষকৈ বেছিকৈ আহি নাথাকোঁ, কেতিয়াবা কেতিয়াবা আহোঁ। আজি আকৌ মন বুমনি তাহাঁতৰ লগত আকৌ ওলাই আহিলোঁ। অকণমান দেৰিয়ে হ'ল, কিন্তু দেৰি নহয় ইমান। আজিকালি এতিয়া ঠাণ্ডা দিনত বেলিটো বহুত দেৰিকৈ ওলায়, সেইকাৰণে আমিও দেৰিকৈ ওলাইছোঁ। আৰু কেনেকুৱা লাগিছে দুইটা খোজকাঢ়ি আহি? বজাৰ পাই গ'লোহি। আৰু আজি দেওবাৰ যেতিয়া শিঙিমাৰী বজাৰ হয়, তো অকণমান দেৰিকৈ বজাৰ বহিব। এতিয়ালৈকে বজাৰ বহা নাই, সেয়া বেপাৰী আহিছে অলৰেডি। আমি শিঙিমাৰী বজাৰ পাই গ'লোঁ। এয়া আমাৰ বাগানৰ ফেক্টৰী আহি পাই গ'লোঁ। আৰু আমি শিঙিমাৰী বজাৰৰ পৰা খোজকাঢ়ি কাঢ়ি বাগান পাই গ'লোঁ। আৰু বাগান ফালে হৈ এনেকৈ আমি ঘৰলৈ গুচি যাম। আৰু এয়া চাওক বাগানৰ পৰিৱেশ। আমি এতিয়া বাগানৰ ওচৰত পাই গ'লোহি। খোজকাঢ়ি বহুত আমনিও লাগিছে, যিহেতু বহুত দূৰ গুচি আহিলোঁ। আৰু সেয়া বাগানখন চাওক। ভাগৰ লাগিছেনে তহঁতৰ? অকণ তহঁতে একদম ফ্ৰেছ হৈ আহিছ আৰু পূৰা। মই ফ্ৰেছ হ'বই নাপালোঁ, তো সেইকাৰণে এতিয়া আমি একদম খোজকাঢ়ি গৈ আছোঁ। বলক সেয়া আগলৈ। আৰু সেইটো চাওক ধানটো। এইটো চাওক, দেখিবলৈ কিমান ধুনীয়া লাগিছে। এইটো দেখি এফালে আমি সোমাই আহিলোঁ। আৰু এয়া বাগানৰ ওপৰলৈ উঠি যোৱা ৰাস্তাটো, আগৰ ভিডিঅ'ত মই আপোনালোকক দিছিলোঁ। এয়া চাওক, আমাৰ এই ওচৰতে খ্ৰীষ্টমাছ পাতে, তো এয়া খ্ৰীষ্টমাছৰ একদম ধুনীয়া আপোনালোকলৈ ভিডিঅ' দি দিলোঁ। আমাৰ ভাগৰ লাগি গ'ল, এতিয়া অলপ বহি লৈছোঁ। আমি চবৰে একদম বহুত বেছি ভাগৰ লাগিছে। আৰু আজি ভিডিঅ'টো ইমানখিনিতে সমাপ্ত কৰিম। তো মোৰ চেনেলটো নতুনকৈ অহাসকলে ছাবস্ক্ৰাইব কৰিব, আৰু ভিডিঅ'টো যিমান পাৰে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। আপোনালোকে যদি নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি দিব, আৰু আমাৰ ভাল লাগিব। তো আজি ভিডিঅ'টো কেনেকুৱা পালে কমেণ্টছত আপোনালোকে জনাব। আৰু এতিয়া আমাৰ ভাগৰ লাগিছে, সেইকাৰণে অকণমান বহি লৈছোঁ। তো আজিৰ ভিডিঅ'টো ইমানেই।
বাই বাই আৰু হেপী খ্ৰীষ্টমাছ।